ভিডিঅ'টো আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কমলপুৰত গৈ আছোঁ। কমলপুৰত কেনেকৈ কুঁহিয়াৰ পৰা গুড় প্ৰস্তুত কৰা হয় আপোনালোকক সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আগলৈ সম্পূৰ্ণকৈ চাই থাকক। তালৈ 10 কিলোমিটাৰমান দূৰ হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আপোনালোকক দেখুৱাই গৈ থাকিম। আমি আহি চেঁচা দলং পালোহি আৰু এয়া চেঁচা দলং পাইছোঁহি। এয়া চেঁচা দলঙৰ তলৰ এয়া পৰিৱেশ দেখিবলৈ পাইছে, বহুত সুন্দৰ পৰিৱেশ ইয়াত। ইয়াত বেছি টাইম নকৰি আমি আমাৰ নিৰ্দিষ্ট জেগালৈ আমি গৈ থাকিম। এনেকৈ 10 কিলোমিটাৰমান আহি আমি আমাৰ নিৰ্দিষ্ট জেগাত পাই গ'লোঁ। ইয়াত কুঁহিয়াৰ পেৰিয়ে আছে, আমি আহি থাকোঁতে আপোনালোকে চাওক কুঁহিয়াৰটো কেনেকৈ পেৰে। কুঁহিয়াৰটো মানে পথাৰৰ পৰা আপোনাৰ মুঠা চিষ্টেমত বান্ধি আনে, বান্ধি পেলাই ইয়াত আপোনাৰ পেৰি ৰসটো উলিয়াই। কুঁহিয়াৰডালত মানে যিমানখিনি ৰস থাকে মেচিনটোৱে মানে সকলোখিনি চেপি পেলাই ইয়াত ৰসটো বাহিৰ কৰি দিয়ে। সিফালে মানে যিখিনি দৰকাৰ নথকা সীতাখিনি সিফাললৈ ওলাই যায়। মেচিনৰ কাম সেইকাৰণে খুব সাৱধানেৰে কামখিনি কৰিব লাগে। এই আপোনালোকে দেখিবলৈ পাইছে যিখিনি মানে কুঁহিয়াৰখিনি ডাবৰি বুলি কয় আমাৰ এইফালে, যিখিনি কুঁহিয়াৰ ডাবৰি মানে অলাগতিয়ালখিনি এইফালে ওলাই যায় আৰু এইখিনি নি আঁতৰাই পেলাই দিয়া হয়। অলাগতিয়াল বুলি ক'ব নোৱাৰি ডাবৰিখিনি, এইখিনিৰ পৰা পিছত জুই জ্বলাব পাৰে আৰু। ৰসখিনি উলিওৱাৰ পিছত কমেও 6-7 ঘণ্টামান আপোনাৰ চৌকাত জুই দি ৰসখিনি গৰম কৰা হয়। তাৰপিছত মানে আমাৰ গুড়খিনি সম্পূৰ্ণ হৈ উঠে। কমেও 6 ঘণ্টামান গৰম কৰিব লাগে ৰসখিনি। এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ ফেলাই পূৰা ৰসটো উতলি আছে। আমাৰ ফালে এখন ফেলাই বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব কমেণ্ট কৰি। প্ৰায় 4 ঘণ্টামান জুই দিয়াৰ পিছত মানে ৰসখিনি এনেদৰে ফেন উঠিবলৈ আৰম্ভ কৰে। ফেনটো উঠিলে এনেদৰে এখন চালনীৰ সহায়ত তাত কোবাই দিয়া হয় যাতে ৰসটো তললৈ বহি যায়। আৰু প্ৰায় 6 ঘণ্টা এনেকৈ কাম কৰাৰ পিছত আমাৰ গুড়টো প্ৰায় খাব পৰা হ'ল। আৰু অলপ টান হোৱাৰ পিছতে গুড়টো টিঙত ভৰাই দিয়া হয়, বিভিন্ন আকাৰত বিভিন্ন পাত্ৰত থোৱা হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ ভাল ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।